সোমবাৰে মহাষষ্ঠী মহা আয়োজন প্ৰতিখন পূজা মণ্ডপত দুৰ্গতি নাশনিক আদৰিবলৈ ৰাজ্যজুৰি প্ৰস্তুতি তুংগত প্ৰতি বছৰে স্থানপ্ৰাপ্ত লংকাপতি পূজা মণ্ডপে দিছে চমক সন্ধিয়া ডিফু চেমছন সিং ইংতি স্মৃতি পাৰ্কত মমবাতি জ্বলাই অস্ত্ৰ অঞ্জলি সদ্য প্ৰয়াত সংঘৰ ৰাইজঙৰ আত্মাৰ সদ্গতিৰ বাবে এই অস্ত্ৰ অঞ্জলি ডিমাচা সাহিত্য সভা আৰু ডিমাচা ছাত্ৰ সন্থা দুৱাৰ আমলা পৰিষদ সমষ্টি ভক্সংত বিজেপি ৰাজহুৱা সভা হাতে হাতে সমষ্টিবাসী ৰাইজলৈ উপহাৰ নি বিজেপি নিৰ্বাচনী ৰণসিঙা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ শাৰদীয় দুৰ্গোৎসৱৰ মাজত মাথোন কেইটামান মুহূৰ্ত বাকি থকাৰ অৱস্থাত এতিয়া সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা প্ৰতিমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কাইলৈ অৰ্থাৎ সোমবাৰে মহাষষ্ঠীৰ বেদীত মা দেৱী দুৰ্গামা প্ৰতিষ্ঠা কৰাৰ পিছতে পুৰোহিতৰ মন্ত্ৰস্মৰণেৰে মুখৰিত হৈ পৰা সমান্তৰালকৈ আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ ইতিমধ্যে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰতিখন পূজা সমিতিয়ে এই দৃশ্য লংকাপতি পূজা মণ্ডপৰ ৰাইজৰ আন প্ৰান্তৰ লগতে লংকাপতিৰ এই পূজা সমিতিয়েও দুৰ্গা উৎসৱক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উল্লেখযোগ্য যে প্ৰায় 3,50,000 টকাৰ বাজেটেৰে কৰা লংকাপতিৰ এইখন পূজা মণ্ডপে এইবেলি 18টা বৰ্ষ অতিক্ৰম কৰিব কেৱল জাক জমকতাৰ মাজতে সীমাবদ্ধ নাথাকি এইখন পূজা সমিতিয়ে বিগত বছৰকেইটিত শৃংখলাবদ্ধতাৰ দিশত শ্ৰেষ্ঠ মণ্ডপ হিচাপে সংকাৰ ভিতৰৰ স্থান দখল কৰি আহিছে আৰু এইবেলিও লংকাপতি পূজা পৰিচালনা সমিতিয়েও আৰম্ভপূৰ্ণভাৱে পূজা উদযাপনৰ বাবে এইদৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দাদা আপোনালোকৰ প্ৰস্তুতি কেনেকৈ প্ৰস্তুতি ঠিকেই আছে বৰষুণতে অলপ বেয়া কৰিছে থিমবিলাকতো আমাৰ আগত কৈ গৈছে কি কি থিম হ'ব আশা ৰাখোঁ আৰু লংকাবাসী ৰাইজে আনন্দ উপভোগ কৰিব এইবাৰ শাৰদীয় পূজাত লংকাপতি আনুষ্ঠা ক্লাবৰ সৌজন্যত যোনটো পূজা আয়োজন আমি কৰিছোঁ আনন্দ উপভোগ কৰিব বুলি ভাবোঁ কিমান টকা বাজেট আপোনালোকৰ বাৰু টোটেল যদি ধৰোঁ 5 লাখ মান হ'ব আৰু সহায় বহুত আছে আমাৰ মেম্বাৰবিলাকৰ কেছ মানে 3 লাখ মান হ'ব আমি শুনা মতে ইয়াৰ লোকেল ল'ৰাকেইটাহে কাম কৰিছে বুলি শুনিছোঁ অসাধাৰণ কামবিলাক আমি কোনো ধৰণৰ সহায় বাহিৰৰ পৰা নলওঁ আমি সব নিজে আমাৰ ক্লাবৰ ল'ৰাবিলাক আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহে সহায় আগবঢ়ায় কিমান দিনৰ পৰা কাম কৰি আছে 2 মান্থ ধৰি কাম কৰি আছে আপোনালোকৰ এই জেগাখিনি কি নাম য়ং ষ্টাৰ ক্লাব সাৰ্বজনীন দুৰ্গা পূজা কমিটি লংকাপতি লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট লংকা আজিকালি ৰেল যাত্ৰীৰ এক কথাত একেবাৰে সুৰক্ষিত নহয় যোৱা 11 অক্টোবৰ ধনশিৰিৰ পৰা লামডিঙলৈ বুলি নামনিমুখী মৰিয়নি ট্ৰেইনত উঠিছিল শংকৰ ৰাইজুং নামৰ এজন যুৱক কিন্তু বৰলাংফে লামডিঙৰ মাজত ৰেলৰ পৰা তললৈ সৰি পৰি দুৰ্ভাগ্যজনক মৃত্যু বৰণ কৰিবলগীয়া হয় শংকৰ ৰাইজুঙে এই মৃত্যু ঘটনাৰ উচিত ন্যায় বিচৰাৰ লগতে মৃত ৰাইজুঙৰ আত্মাৰ সদ্গতিৰ বাবে ডিফু চেমছন সিং ইংতি স্মৃতি পাৰ্কৰ সন্মুখত ডিমাচা ছাত্ৰ সন্থা আৰু ডিমাচা সাহিত্য সভাৰ মমবাতি জ্বলাই অস্ত্ৰ অঞ্জলি নামনিমুখী মৰিয়নি ট্ৰেইনত 11 অক্টোবৰত উঠি 8 বজাতে কৰুণ মৃত্যুক বৰণ কৰিবলগীয়া হোৱা শংকৰ ৰাইজুঙৰ মৃত্যুৰ সম্পৰ্কে জানিবলৈ আমি কিছুদিনৰ পিছলৈ ঘূৰি যাব লাগিব 11 অক্টোবৰৰ দিনা ধনশিৰিৰ পৰা লামডিঙলৈ বুলি উঠা ধনশিৰিৰ নিবাসী বিষ্ণু ৰাইজুঙৰ পুত্ৰ শংকৰ ৰাইজুঙে বৰলাংফে লামডিং ষ্টেচনৰ মাজত ট্ৰেইনৰ পৰা তললৈ সৰি পৰে তললৈ সৰি পৰিলে নে যাত্ৰীৰ মাজৰে আন কোনোবাই ঠেলি পেলাই দিলে অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত ৰেলৱে আৰক্ষীয়ে বৰলাংফে বজাৰ নিবাসী উমা পাছোৱানক আটক কৰিছে এই ঘটনাৰ উচিত তদন্ত কৰি উচিত বিচাৰ কৰাৰ কামনা কৰাৰ লগতে মমবাতি জ্বলাই প্ৰয়াত শংকৰ ৰাইজুঙৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰে ডিমাচা সাহিত্য সভা আৰু ডিমাচা ছাত্ৰ সন্থাই 11 তাৰিখে ধনশিৰিৰ পৰা লামডিংলৈকে যাওঁতে মৰিয়নি ট্ৰেইন লোকেল ট্ৰেইন এক্সপ্ৰেছত যাই থকা সময়ত
বৰলাংফেৰ ৰেলৱে ষ্টেচন এৰিয়াত আণ্ডাৰত এজন গৰাকীয়ে উমা পাছৱানে এই কিবা শংকৰ ৰাজিউঙক ট্ৰেইনৰ পৰা ঢাকাই পেলাই দিয়ে। তাৰপাছত তেখেতৰ হত্যা হয়। তো সেইটোৰ কাৰণে আজি আপোনালোকক মানে ভেৰিয়াছ ছ'চিয়েল অৰ্গেনাইজেশ্যন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন চবক আজি আমাক মানে মাতাৰ কাৰণে ধন্যবাদ দিছোঁ মই। টিংকু ডিফুচা, ধনশিৰি। পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদ সমষ্টি ভকচঙত বিজেপিৰ ৰাজহুৱা সভা। সমগ্ৰ ৰাজ্যৰ লগতে লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সংগঠনে ইতিমধ্যে বিভিন্ন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত শাসকীয় দল বিজেপি আৰু খুব আগত বিভিন্ন উপহাৰ সামগ্ৰী লৈ গাঁৱে গাঁৱে তথা সমষ্টিয়ে সোমাই গৈ নানান সভা সমিতি পাতিছে। দুৱাৰ আমলা পৰিষদ সমষ্টি ভকচং বজাৰত 14 অক্টোবৰত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। আমৰি বিজেপি মণ্ডল কমিটিৰ সৌজন্যত অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি হিচাপে যোগদান কৰে। আগন্তুক নিৰ্বাচনৰ উপলক্ষে অনুষ্ঠিত সভা হেতুকে আত্মসহায়ক গোটসমূহক প্ৰাধান্য দিয়া হয়। সভাখনত আত্মসহায়ক গোটৰ লগতে সমষ্টিৰ দুখীয়া কৃষকসকলৰ মাজত বিতৰণ কৰে নানান কৃষি সামগ্ৰীৰ লগতে গাহৰি পোৱালি, হাঁহ পোৱালি, মাছৰ পোনা আদি। লগতে বিতৰণ কৰে মহিলাসকলৰ মাজত বোৱা কটাৰ সঁজুলি। উল্লেখ্য, সভাত কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম, এমএচি প্ৰভাত চন্দ্ৰ তাৰো, ভিডিচি অধ্যক্ষ দিলীপ মিলিক, আমৰি বিজেপি মণ্ডল কমিটিৰ সভাপতি ভূপেন ৰাভা প্ৰমুখ্যে মীন বিভাগ, পশুপালন আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। বিশেষ প্ৰতিবেদক কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত দ্বিতীয় পৰ্যায় গুণোৎসৱলৈ মাথো কেইদিনমানহে বাকী। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাটো শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যেৰে শনিবাৰে ডংকামুকামত অনুষ্ঠিত হয় গুণোৎসৱ সম্পৰ্কে সজাগতা সভা। শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলঙতো দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰাৰ আগতে এই সম্পৰ্কে শিক্ষক আৰু পৰিচালনা সমিতিক সজাগতা হ'বলৈ বিশেষ সভা অনুষ্ঠিত কৰি আহিছে। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং শিক্ষা খণ্ডৰ অন্তৰ্গত কলঙা শিক্ষক সমল কেন্দ্ৰ উদ্যোগত কুঠেবি এলপি স্কুলত গুণোৎসৱ সম্পৰ্কে সজাগতা অনুষ্ঠিত হয়। Nai komatum lama lasopo afibalke towara rai ke dohai kali afio inong charbo nama lokachari atin kali কলঙা শিক্ষক সমল কেন্দ্ৰৰ সভাপতি দীপেন চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা বিষয়া হাকিম ৰংপি প্ৰমুখ্যে জেংখা টিজিচিৰ সভাপতি জহলাল ক্ৰো, ডংকা টিজিচিৰ সভাপতি মোহন, সম্পাদক মঙ্গল সিং টিমং আৰু কলঙা টিজিচিৰ সম্পাদক জীৱন লামা উপস্থিত থাকে। এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ মানে ধৰক আহিবলগীয়া গুণোৎসৱৰ যি কাৰ্যসূচী আহি আছে 31 to 3 November 2018 আমি সমূহ স্কুলৰ অৰ্থাৎ কলঙাত ক্লাষ্টাৰৰ আণ্ডাৰত থকা সমূহ স্কুলৰ মানে অভিভাৱকসকলৰ পৰা আদি কৰি সমূহ শিক্ষকসকলৰ লগত একেলগে যুটীয়াভাৱে এটা সজাগতা গুণোৎসৱৰ সজাগতা সভা আয়োজন কৰিছোঁ আৰু স্পেচিয়েলি এই ক্ষেত্ৰত কলঙা ক্লাষ্টাৰৰ শিক্ষকসকলে আয়োজন কৰা হৈছে। ইয়াত অভিভাৱকসকলক কেনেকৈ সঁহাৰি দিছে? অভিভাৱকসকলে বহুতো স্কুলৰ পৰা তেওঁলোকে সঁহাৰি জনাইছে আৰু নিশ্চয় আজি এই উপস্থিতিত আমিও আপ্লুত হৈছোঁ। বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Big sale, up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery
services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024 56806 or 9957 537019. Saraswati Superstore MS Hans Enterprise near Mamta Pharmacy, Difu Main Market. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101478818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu, Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত সমাগত লোকসভা নিৰ্বাচন
পাহাৰীয়া ৰাজনীতিক কেছে ভূমিকা বৰ গুৰুত্বপূৰ্ণ এনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ টেঙেৰালাংছ আৰু বৰকক শাখা কেছে ত্যাগ কৰিছে চেমছন টেৰণৰ নেতৃত্ব চেমছন টেৰণৰ বিৰুদ্ধে সৌৰাচাৰী আৰু সংগঠন বিৰোধী কাৰ্য লিপ্ত অভিযোগ চেমছনৰ সংগ পৰা সদ্য ত্যাগিল টেঙেৰালাংছ আৰু বৰকক শাখাৰ ছাত্ৰ নেতা আৰু সদস্যসকলে হয় কেএছে নেতা চেমছন টেৰণৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে জেহাদ ঘোষণা কৰিলে পশ্চিম কাৰ্বি আংলঙৰ টেঙেৰালাংছ আৰু বৰকক শাখা কেএছে দেওবাৰে ডংকামকামত অনুষ্ঠিত এক সংবাদ মেলত চেমছন টেৰণৰ নেতৃত্ব ত্যাগ কৰাৰ কথা আৰু নেতাগৰাকীৰ নেতৃত্ব ত্যাগ কৰাৰ কাৰণ সদৰি কৰে ছাত্ৰ নেতাগৰাকীয়ে দল বিৰোধী কাৰ্যকলাপ কৰাৰ লগতে সৌৰাচাৰীভাৱে নিজৰ খেয়াল খুচিত কাৰ্য কৰাৰ অভিযোগ আনিছে সদ্য ত্যাগী টেঙেৰালাংছ আৰু বৰকক কেএছে শাখাৰ সদস্য তথা নেতাসকলে সেয়েহে তেওঁলোকে কোনো পধ্যে চেমছনৰ নেতৃত্বত থাকিব নোৱাৰি ওলাই অহা বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত এইদৰে মতামত ব্যক্ত কৰে কেএছে ব্ৰাঞ্চ লাপেন বৰকক কেএছে ব্ৰাঞ্চ আহিন পেন kachingwai alam the mate nil tum press statement kachi pidun alam the ke la puhenlo pini ni phai fre krepli arni nilitum tengaralangso lapen borkok branch atum ake hai samson teron ke japon ksa along cherabdun thekthelo pura thengno chepaklang nang kok athe alangli ke hempre ke hang ajakong ke thakdun chot busi nilitum chini lake alangli ke claim ke dam pensi chini pameka chugram tang penang aningkan pen KSA fan jakong kapa bob pen hemprek ke hang kachesong kapa claim un edji fan menang anatum claim ason thot alangli le thot tanon claim lilo la an chota kali alangli ke claim kedam ta aning hang alingsi ke claim chingwai sar pen ke claiming tungte laso potsi KSA ta che thaknang koklo Lasi pini penke alangli long cherabdun thekthelo stated by Jiki নহক এই কাৰ্যই অনাগত লোকসভা নিৰ্বাচনত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ কথা একাংশ সচেতন মহলৰ মাজত আলোচিত হৈছে বঠাতলাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা হাৰঘাটস্থিত চেমছন সিং ইংটি সিংথুৰ আমেৰ নামৰ বেচৰকাৰী সংস্থা আৰু জোৰহাট লাইনছ হস্পিটেলৰ যৌথ উদ্যোগত দেওবাৰে হাওৰাঘাটৰ 30খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় হাওৰাঘাট চেমছন সিং ইংটি চিংথুৰ আমে আৰু জোৰহাট লায়ন্স ক্লাবৰ উদ্যোগত হাওৰাঘাট গ্ৰাম্য চিকিৎসালয়ত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰখন জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি খনসিং ৰংপিয়ে উদ্বোধন কৰে আৰু এই শিবিৰত চকু চিকিৎসক ডাক্তৰ বিকাশ সাহা আৰু অপটিমিষ্ট পাংকু চাকমাই ৰোগীক বিনামূলীয়া সেৱা আগবঢ়ায় 10 নং হাওৰাঘাট সমষ্টিত লায়ন্স ক্লাব আৰু চেমছন সিং ইংটি চিংথুৰামাই দুটা এনজিও মিলি ইয়াত আজি ফ্ৰী আই কেম্প আমি আয়োজন কৰিছোঁ আমি সমূহ ৰাইজক দুৰ্গা পূজাৰ লগতে কাৰ্বি ইউথ ফেষ্টিভেল এই দুটা উৎসৱ এই উৎসৱত আমি একো দিব নোৱাৰিলেও ৰাইজক এই কেম্পটোৰ দ্বাৰা আমি ৰাইজক সেৱা এটা দিব ওলাইছোঁ আজি আৰু এই কেম্পটোৰ দ্বাৰা বহুত বৃদ্ধ মহিলা আৰু পুৰুষ খুৰা খুৰী ইত্যাদিবিলাকে সুবিধা এটা পাব শিবিৰত শতাধিক ৰোগীয়ে চকু পৰীক্ষা কৰাৰ লগতে চিকিৎসাজনিত অন্যান্য সেৱাসমূহ গ্ৰহণ কৰে মই চেমছন সিং চিংথুৰামাইৰ এনজিঅ'ৰ সেক্ৰেটাৰী মোৰ নাম শ্ৰী বিক্ৰম সিংনাথ আমাৰ এনজিঅ' আজি বৰ্ষপূৰ্তি উপলক্ষে আমি যোৰহাট লায়ন্স ক্লাবৰ সহযোগত হাওৰাঘাটবাসীৰ কাৰণে আমি ফ্ৰী আই কেম্প এটা পাতিছোঁ আৰু আমাৰ এনজিঅ'ৰ মূল উদ্দেশ্যটো হ'ল মানুহৰ বাবে আৰু আগতে আমি
এনেকুৱা স্বাস্থ্য জনস্বাস্থ্যৰ ওপৰত আমি নানা ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু মাজতে আমি অন্ধবিশ্বাস দূৰীকৰণৰ ওপৰতো দুটামান প্ৰগ্ৰাম লৈছিলোঁ আৰু আমাৰ এনজিঅ'ৰ মূল উদ্দেশ্যটো হৈছে মানুহে মানুহৰ বাবে আৰু আজি এই ফ্ৰী আই কেম্পত হাওৰাবাসীৰ যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এতিয়ালৈকে প্ৰায় 300মান আমি ৰোগীক পাইছোঁ আৰু কেটেগৰী অপাৰেশ্যনবিলাক আজিয়ে যোৰহাটলৈ লৈ যোৱা হ'ব। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰা ৰিপৰ্ট কাট নিউজ। অসম চৰকাৰে ধুমধামেৰে পালন কৰিছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ ৰাজ্যৰ ব্যাপক ব্যস্ততাৰ সময়তে আমি দেখুৱাব বিচাৰিছোঁ পশ্চিম কাৰ্বি আংলঙৰ এখন বিদ্যালয়ৰ হামৰেনা জিৰচং ইংৰাজী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নাই ডেস্ক বেঞ্চ নাই প্ৰস্ৰাৱগাৰ। পশ্চিম কাৰ্বি আংলঙৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ হ'ব দুৰ্গা পূজাৰ পিছত। এবছৰ আগৰ গুণোৎসৱটো এই বিদ্যালয়খনৰ অৱসাদা একেই আছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আন্তঃগাঁথনি উন্নয়নৰ কাম কৰাৰ কথা আছিল যদিও আজিও নহ'ল। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুদিনৰ পূৰ্বে পৰিষদৰ এমএচিসকলক বিলাসী ইন'ভা গাড়ী প্ৰদান কৰে, কিন্তু ছাত্ৰ-ছাত্ৰীক ডেস্ক বেঞ্চ প্ৰদান কৰাত ব্যৰ্থ পৰিষদখন। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে গুণোৎসৱৰ মাজতে কি ক'লে শুনক। ল'ৰা ছোৱালী যোৱাকালিৰ পৰা আৰম্ভ কৰিছে যে KG 1 KG 2 ক্লাছ 1 ক্লাছ 2 সিহঁতৰ পৰীক্ষা চলি আছে, কিন্তু ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে যেনে তেনে চলি আছে, কিন্তু KG 1 আৰু KG 2 এই দুটা ক্লাছটো বেঞ্চ ডেস্ক নথকাৰ বাবে ল'ৰা ছোৱালী অসুবিধা হৈছে। গতিকে গভৰ্ণমেণ্টৰ পৰা অলপ সহায় কৰিব নেকি বুলি আমি আশা কৰিছোঁ। সুবিধাটো মানে ল'ৰা ছোৱালী টয়লেট নাই, তাৰপিছত আৰু ইয়াত বহুত অসুবিধা আছে, তাৰমানে টয়লেট নাই, তাৰপিছত খোৱা পানী অসুবিধা আছে। খোৱা পানী এতিয়া বৰ্তমান ড্ৰিংৱেল আছে, হ'লেও ভাল নহয়, সেইকাৰণে অলপ গভৰ্ণমেণ্টৰ পৰা সহায় কৰিলে ভাল হয়। বঠাত লামছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।